আজি লক্ষ্মী পূজা। শ্ৰী লক্ষ্মী সুখ আৰু শান্তি আৰু সমৃদ্ধিৰ দেৱী, শ্ৰী বিষ্ণুৰ পত্নী। তেওঁক সন্তুষ্ট কৰিবলৈ পূৰ্ণিমা তিথিত তেওঁক পূজা কৰা হয়। লক্ষ্মী পূজা সমগ্ৰ দেশজুৰি পালন কৰা হয় আৰু অসমতো ৰাজহুৱাভাৱে পূজা কৰাৰ লগতে বহুতো লোকে ঘৰতো এই পূজা কৰে। কোনো ঠাইত মা লক্ষ্মীৰ মূৰ্তি আনি পূজা কৰা হয় আৰু কোনো ঠাইত ঘট পূজা কৰা হয়। কিন্তু পূজা যিয়েই নহওক, লক্ষ্মী পূজাৰ দিনা এই নিয়মবোৰ অনুসৰণ কৰক। মংগল ঘটত পৰিষ্কাৰ পানী ভৰ্তি কৰক। ঘৰত নাৰিকল ৰাখিব লাগে। পাত্ৰটোত ৰঙা কাপোৰত মেৰিয়াই দিয়ক। ইয়াক ৰঙা সূতাৰে বান্ধক। পুস্তিকা চিহ্ন আঁকক। এই চিহ্নটো সমৃদ্ধিৰ প্ৰতীক। ঘৰটোৰ পানীত চাউল আৰু মুদ্ৰা ৰাখক। মাতৃ লক্ষ্মী পূজাৰ লগতে নাৰায়ণকো উপাসনা কৰক। বিশ্বাস কৰা হয় যে লক্ষ্মী পূজাৰ দিনা গংগাত গা ধোৱা গুণ আছে। লক্ষ্মী পূজাৰ দিনটো লক্ষ্মী পঞ্চালী আৰু মাতৃ লক্ষ্মী 108 নাম মনত ৰাখিব লাগে। লক্ষ্মীৰ দান আৰু ধ্যানৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত। ঘৰৰ সন্মুখৰ দুৱাৰত দেৱীৰ পদচিহ্ন অঁকা শুভ বুলি গণ্য কৰা হয়। দেৱীৰ মূৰ্তিৰ বা পাত্ৰৰ সন্মুখত 5টা লাঠিৰে উপাসনা কৰক আৰু সেয়া আলমাৰীত সাৱধানে ৰাখিব। আজিৰ দিনটোত লক্ষ্মী কল্পনা কৰক আৰু তেওঁ ভালপোৱা 5 প্ৰকাৰৰ বস্তু এজনী সৰু ছোৱালীক উপহাৰ দিয়ক। এই ভুলবোৰ কোনো প্ৰকাৰে কৰিব নোৱাৰি। লক্ষ্মী দেৱীক কোনো ধৰণে বগা ফুলেৰে পূজা কৰিব নোৱাৰি। ৰঙা, হালধীয়া, গুলপীয়া ফুল বগা অবিহনে ব্যৱহাৰ কৰিব পাৰি, যিহেতু শ্ৰীলক্ষ্মী এগৰাকী বিষ্ণু পত্নী। এই উৎসৱত তুলসী ব্যৱহাৰ কৰা নহয়। মা লক্ষ্মী পূজাত যিদৰে বগা ফুল ব্যৱহাৰ কৰিব নোৱাৰি, ঠিক তেনেদৰে আসনত বগা ক'লা কাপোৰ নোৱাৰি। ৰঙা, গুলপীয়া আদি কাপোৰ ব্যৱহাৰ কৰিব পাৰি। বিশ্বাস, মাতৃ লক্ষ্মী ইয়াত যথেষ্ট সন্তুষ্ট। লক্ষ্মীৰ দ্বাৰা তুলি লোৱা চাউলৰ পৰা আন কাকো চাউল দিব নোৱাৰে। পূজাৰ পিছত বহুলোকে মন্দিৰ বা ঠাকুৰ ঘৰৰ দক্ষিণ মুখত প্ৰসাদ আগবঢ়োৱাৰ কথা কয়। লক্ষ্মী পূজা প্ৰসাদ না নক'ব। অলপ হ'লেও আপুনি ইয়াক আপোনাৰ মুখত ল'ব। ঢাক ঢোল লক্ষ্মী পূজাত বজাব নোৱাৰি। লক্ষ্মীয়ে বেছি শব্দ ভাল নাপায়। লক্ষ্মী পূজা কৰোঁতে ক'লা কাপোৰ কোনো ধৰণে পিন্ধিব নোৱাৰি।